সময় বুকু ভেদি বৈ যোৱা টেলিফোনৰ শব্দত আৰম্ভণি বিন্দুত শেষ সন্ধিক্ষণত ক্ষণিক বাৰ্তালাপ আন্তৰিক মুহূৰ্তৰ সেয়াই যেন শেষ আছিল। কাল সৰ্পৰ দৰে আগুৱাই অহা কাল ৰাত্ৰিৰ নিষ্ঠুৰ অমাৱস্যা, মাতৃৰ হৃদয় ভেদি ভাজ্যাৰ কাতৰ আৰ্তনাদ, বৰ্তমান সময়ৰ বিবৰ্তমানৰ অজ্ঞান ভৱিষ্যত। হে সময় স্থবিৰ হৈ ৰ, আৰু অলপ জিৰণিতে ক্ষণিক মুহূৰ্তৰ পুনৰ জীপাল কৰি তোল অন্তৰংগ মুহূৰ্তৰ সজীৱ ছবিবোৰ। প্ৰফুল্লিত হৈ উঠক সকলোৰে দুখৰ মায়াজালত কলা পৰা মুখৰ বৰণবোৰ। হাঁহিৰে উপচি পৰক নগৰ চহৰ গাঁও আৰু আত্মীয়। হে সময় তই বাৰে বাৰে থমকি ৰ, জীপাল কৰি তোল পিতৃ মাতৃৰ উদং বুকু। সহনশীল হৈ জীয়াই ৰাখ ভাজ্যাৰ উকা কপালৰ হেন্দুৰীয়া লোকলজ্জাৰ নিদাৰুণ হুকুমৰ আচ্ছাদন। হে সময় তই পুনৰ ঘূৰি চা নিদাৰুণ নিষ্পাপ সৰল শিশু দুটিৰ মুখলৈ। আগ্ৰহেৰে ৰখি থকা ভাতৃ ভাজ্যাৰ সৈতে পৰিয়ালৰ আন সদস্যবোৰলৈ। হে সময় তই হাজাৰ বাৰ স্থবিৰ হৈ ৰ, সমাজৰ বাবে যান্ত্ৰিকময় জগতৰ যান্ত্ৰিকময় জনতাৰ মংগলৰ বাবে। সময় তই স্থবিৰ হৈ ৰ, সময় তই স্থবিৰ হৈ ৰ।